অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে আমাৰ কি আছে কৈছোঁ মা ব্ৰাহ্মণ সমাজৰ যজ্ঞ। আমি মানে তাতে যাম। মা মই ভণ্টিহঁত গৈছে আগত, আমি খোজকাঢ়ি যাই আছোঁ এতিয়া। অ' মা কোৱে কি ক'ম এতিয়া, যজ্ঞত যাওঁ। কি কাক পূজা কৰে? বিষ্ণুক পূজা কৰে মানে আমাৰ ব্ৰাহ্মণসকলৰ। তাতে যাওঁ এতিয়া। এয়া মা সেইটো মই দেখাই আছোঁ ক'ত কি হয়, চব দেখাম এতিয়া। যাই লওঁ আগতে, চুলিটো মানে শুকুৱাই নাই, ছিগি আছে একদম পুৰা দেখাই আছোঁ। আকৌ লগ পাইছোঁ, বাই বাই। মানে আহি পালোঁ এতিয়া। আমি খোজকাঢ়ি যাই আছোঁ। ফুল লওঁ খোজকাঢ়ি যাই আছোঁ। তোমাৰ পূজাও কিবা কোৱা। আহি পালোঁ, বহুত মানুহ একদম, আৰু আগত বহুত মানুহ দেখাই আছোঁ। এই ধুনীয়া ধুনীয়া ছোৱালী আছে বোলে। অ' মাইনা, ক'ত ঘৰ তোমাৰ? মাইনা আই লাভ ইউ। বা ইমান ধুনীয়া লাগিছে তোমাৰ। সেইজনী ভণ্টি নেকি? এয়া গাইছ, আমি আহি পালোঁ একদম। আমি আহি পাইছোঁ, দেখাই আছোঁ। আমি আহি পালোঁ এয়া। কি না গেটেদি যাম কেবি নাযাম, গেটেদি যাম। গাইছ আমি আহি পালোঁ এয়া। মেট্ৰিকত মানে ভাল ৰিজাল্ট কৰাৰ কাৰণে আজি পুৰস্কাৰ পাব। কেনেকুৱা লাগি আছে তোমাৰ? বেয়া কিয় লাগিছে? হয় নেকি? ঠিকে আছে বা, তোমাক দেখাই দিব পাৰোঁ। ধুনীয়া লাগিছে, পিছুৱাই যোৱা এবাৰ। এইটো মা ভ্লগ বনাই আছে, এইবাৰ দেখাই দিব। এয়া ভণ্টিয়ে মানে মেট্ৰিকৰ ৰিজাল্টৰ কাৰণে পুৰস্কাৰ দিছিলে, সম্বৰ্ধনা জনাইছিলে আজি। তাই পুৰস্কাৰটো লৈ ল'লে। পূজা পুৰস্কাৰটো গাইছ, এইটো আমাৰ পূজাই পাইছে আজি পৰীক্ষাত হেৰি হোৱাৰ কাৰণে। ভালকে দেখাই দিব নাজানো তই। এইটো পাইছে। পূজা কেনেকুৱা লাগিছে? এতিয়া আমি পূজা ল'ম। আমি ইয়াতে সেৱা কৰি ল'লোঁ যায়, মানে আজি বিষ্ণুক পূজা কৰোঁতো, বিষ্ণু হোম আছিলে, তাৰ কাৰণে আমি চবেই ইয়াতে সেৱা কৰি ল'লোঁ। ইমান কি হৈছে পূজা? আমি ইমান বহি আছোঁ মানে একদম। আমি কামৰ গামোচা লৈ লৈছোঁ, পুৰা হাৰি দি আছোঁ। সেৱা কৰিব লাগে। ইয়াক লগ পাই গ'লোঁ গাইছ। এইটো আমি মানে একেলগে মানুহক লগ পাই গ'লোঁ। ই সাংবাদিক। কি কৰে তই? আৰম্ভ কৰিছে আৰু উঠি যাওক, তাকে কামনা কৰিছে। থেংক ইউ। ভিডিঅ' দিয়া নহয়। তোৰ চেনেলটোৰ নাম কৈ দিয়ে। এতিয়া ভাত খাব আহিছোঁ মানে, এতিয়া মানে খানাটো খাই লওঁ আৰু। আমি সেৱা চেৱা ল'লোঁ, এতিয়া আমি ভোজ খাম। তাৰপিছত আমি পুৰা তলত বহিলোঁ, বহুত মানুহ পূজা খাবা নে ভোজ? খাম, খাবাই আহিছোঁ আৰু খাবাই আহিছোঁ মানে খাবাই বহিছোঁ আহি খাবাই আহিছোঁ। এতিয়া ভোজ দিব, ভোজ খাম। একদম বহুত ৰ'দ পাত ইয়াত এতিয়া ভৰ্তি হৈ যাব 1 মিনিটত। এয়া ভাতত আহি গ'ল। এয়া চব্জি ভাত। ইয়াতে এবাৰ কি দিব? ইয়াতে
পূজা গাইজ পূজাকে দেখা নাই কিবা খাই দিয়া প্লিজ মই আগতে একটা খাম মই খাজত পূজাক দেখাম আগতে মই একটা খাই লওঁ এটেক কৰোঁ এতিয়া মই এটেক দি দিওঁ আৰু 1 2 3 এটেক একাই ভাল হৈছে খাব পাৰিম ফাৰ্ষ্ট খালোঁ ইয়াক ভোজৰ ঋতুক লগ পাই গ'লো আৰু ঋতু কিবা কোৱা নহ'লে ভৰিয়ে ভাঙিছিলে ক'ত ভৰি দেখোন ঠিক ঠাকে আছে ক'ত আছে ঠিকে ছোৱালী যাব আহিছিলোঁ হয় নেকি বৰ্তমান গম পালোঁ শৰ্মাৰ ছোৱালী ভাল দেখা নাই এতিয়া বেলেগ অলপ বুকিং আৰু দুটা দেখিছিলোঁ ফুচকা খালি নে নাই ফুচকা বেয়া আহিছিলি ভোজ খাব নাই মই ছোৱালী চাব আহিছোঁ ছোৱালী চাম তাৰপিছত ভোজ খাম দুটা ছোৱালী কৈছিলোঁ তেতিয়া বিচাৰি আছোঁ কিন্তু বিচাৰি পোৱা নাই যেতিয়াই চকুত পৰিব নেক্সট টাইম সিহঁতৰ পিছে যাম আৰু আমি ভাত চাত খালে এইবিলাক কাৰণে এই ছোৱালী চাব আহিছে এই ছোৱালী পোৱা নাই এতিয়া কোনোবা যদি ছোৱালী আছে আহা ইয়াৰ ওচৰত শ্বাহৰুখ খান আই লাভ ইউ কোনোবা ভাল লাগিছে দেউতা পোচ খালি কিবা কওঁ এটা মস্ত পগলা দেই আপোনালোকৰ মনত ৰাখিব মস্ত পগলা সেইটো মৰমত দাদা লাগে চবকে চিয়া লাগে মই এতিয়া কি কৰিম লাগে চবকে চিয়াই লাগে সি যোনে লগ কৰি তাকে চিয়া লাগে এতিয়া মই কৰিব চিয়া দিওঁ চক্ৰ বিহু আমি চক্ৰ বিহুটো চাম এতিয়া চক্ৰ বিহু গাইছ দেখাই আছো নয়নী বৰদলৈ আমাৰ লাগিছে ইমান ভিডিঅ' কৰি থাকিব নালাগে আৰু দেখোচোন সমাজৰ ডাইৰেক্ট মণ্ডপটো এইটো আমাৰ আপোনালোকে চাব পাৰিছে তাতে মানে বিষ্ণুক পূজা কৰা হয় তাতে মই ক'ব নাহোঁগে তই এটা ছোৱালীয়ে ছোৱালী ইমান ছোৱালী শকতীয়াত ছোৱালী পাই ইয়াতে বহুত ছোৱালী আছে পূজা বা বাজি বেয়া ষ্টাইল কৰি আহিছে পূজা একদম বা পূজা বেলেগ ষ্টাইলে চেল্ফি পইণ্ট বনাই দিছে বঢ়িয়া কৰি দেখাই আছো একদম পুৰা ফটো আছে উঠি আছে মানুহ নুঠো মই ইয়াতে একো দেখাৰ হয় একদম বিয়াৰ পেণ্ডেলৰ নিচিনা কৰি দিছে এয়া এতিয়া যা নে কি মা যা যাওঁ কিবা কওঁ মা উঠিল কিবা খং উঠিল তাই বোলে মই বোলে পাত্তা দিয়া নাই পাত্তা দিছো ইটা দিলি না এতিয়া যাব মই একেলগে যাব পাৰিম না যাব লগ নাই যিকাৰণে পাত্তা দিছো তেতিয়া বহুত লগ পালোঁ সেইকাৰণে পাত্তাটো হেৰাই দিলোঁ এতিয়া পাত্তা দিছোঁ পাত্তা দিম নে পাত্তা নালাগে পাত্তা দিমে ভাই মা পাত্তা দিমে ভাই বুজা বহুত পাত্তা দিওঁ লাগছে নালাগে কেনেকৈ পাত্তা দিম কেনেকৈ পাত্তা দিমে কোৱা আকৌ আমি এতিয়া যাওঁ মানে আৰু এয়া লাষ্ট যাওঁ চবে লাষ্ট এটা ফটো বুলি কওঁ বোলা বাই বাই যাওঁ
অৱস্থা বেয়া হ'ল কেনেকুৱা দেখা হৈ গ'ল মুখ আমি এইটো কিনি লৈছোঁ খাই খাই যাই আছোঁ হ'ব যে দিছোঁ খুৱাই দিছোঁ মৰমতে মৰম কৰিছে গাইছ গৰম নহয় দয়া আৰু এটা খুৱাই দিয়া না দিছোঁ নে খোৱা প্লিজ বুলি কওঁ আমাৰ কেনেকুৱা লাগিল যায় ভাল লাগিল হা ভাল লাগিল ফটা চটা ল'লি এক খুৱাই দিয়ে দাদা প্লিজ পূজা দিয়া না খোৱা অঁ পূজা দিয়া না প্লিজ ভাজি দিনা ভাজি হা মই জিকা ভাজি থকা আছে অলপ বেছিকৈ খাব লাগে আকৌ খুৱাই দিনা পূজা নোৱাৰোঁ গাইছ আমি ঘৰ পাম আৰু যাই যাই আছোঁ চকৰ পৰা ৰাস্তাত গেল মালিকিনী গুচি গেল বাই বোলে এইপিনে পূজা আহি থৈ গেল আমাৰ দুটাক কি মানুহ গেল আমি দুটা এনেকৈ খোজকাঢ়ি কৰি যাই থাকিম পেকেটটো শেষ হ'ল মাহঁতো গেল আমি দুটা এতিয়া অকলে অকলে মানে কিমান দূৰ একদম সেইখিনিৰ পৰা একদম সেইপিনে যায় সেই আমাৰ ঘৰ এতিয়া ফটো হৈছে দে আৰু পোষ্ট দি হৈছে আৰু অটল লিপষ্টিক গুচি গ'ল এই পূজাই আহি তাৰ নাম নৃত্য দিছে এতিয়া মাহীক আমি এৰি থৈ গৈছিলোঁ এতিয়া আমাৰ মুনো তোমাক যে এৰি থৈ গৈছোঁ নহয় আমি কেনেকুৱা লাগছে তোমাৰ কান্দি আছা নেকি তুমি আছোন কিবা কবি আমি মানে ৰিম্পিক থৈ গৈছিলোঁ ঘৰত এইটো পূজাৰ মুখ ফুলি গ'ল যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ফাটি গ'ল লিপষ্টিক গুচি গ'ল মানে ভাগৰ লাগছে আহি কিনে একদম বহুত ভাগৰ লাগছে এইমাত্ৰ ঘৰ পালোঁ আৰু আকৌ নতুন ভিডিঅ'ত লগ পাম আপোনালোকে ভিডিঅ'টো প্লিজ চাব হা লাইক এটা লাইক কৰি দিব প্লিজ মই ড্ৰেছ খুলি লওঁ আৰু বাই বাই আকৌ নতুন ভিডিঅ'ত লগ পাম বাই